সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিও ভিডিঅ'টো আৰম্ভ কৰিছোঁ বাৰীখনৰ পৰাই। পাপাই আচলতে তামোল পুলি এটা ৰুব আহিছিল। তো আগতেও এইবোৰ কাম কৰি থাকে পাপাই, কিন্তু কেতিয়াও নামাতিছিল। আজি আৰু ৰুবলৈ আহি পেলাই মোক মাতিছে, বোলে তামোল পুলি এটা ৰোৱা। তেনেকৈ মাতিলে, তো পাপাৰ লগত আহিলোঁ বাগিখনত। পাপাই ৰুলে, পাপাকে আজি গোটেই ভিডিঅ'টো আচলতে পাপাৰ ওপৰত পাপাই কৰিছে। মই কেৱল কাষত থিয় হৈ ভিডিঅ' কৰিছোঁ। আগতেও কামবোৰ কৰিছিল যদিও তেনেকৈ এতিয়া জানে যে মই ভিডিঅ' বনাওঁ, ভিডিঅ'বোৰ সাঁচি ৰাখোঁ আৰু কওঁ যে পিছত চাব পাৰিম, পিছত থাকিব এইবোৰ এনেকৈ ৰৈ যাব ভিডিঅ'বোৰ। তো এতিয়া সেইকাৰণে কিবা এটা কাম কৰিলে, বিশেষকৈ বাৰীখনৰ লগত কাম কিবা কৰিলে, ৰোৱা মেলা সেইবোৰ কৰিলে মোক মাতে। গতিকে মই কৰোঁ নকৰোঁ সেইটো পিছৰ কথা, কিন্তু পাপাই নিজে কৰিলেও মাতে, বোলে চানামা আহ, মই এইখিনি কৰোঁ, তেনেকৈ মাতে। আজিও তেনেকৈ মাতিছে। মই পিছে পিছে গৈছোঁ, পাপাই ৰুই আছে আৰু মই ভিডিঅ' কৰিছোঁ। আৰু দুয়োটাৰ মাজত কিবা কিবি কথা চলি আছে। ইয়াৰ মৌচুমীৰ পুলি মই বোলো কেতিয়ানো লাগিব, গুটিৰ পৰা পচোৱা। তো পাপাই ক'লে কেতিয়াবাতো খাব পাম, আমি নাপালোঁ তহঁতেতো পাবি। তেনেকৈ কৈ পেলাই তাতে ৰুই থৈ দিলে। আচলতে দুৱাৰমুখতে খাই পেলাই গুটিবোৰ পেলাই দিছিলোঁ। তো কেইজোপামান পুলি হৈছিলে, ডাঙৰেই হৈছে কিছু। তো পাপাই আনি পেলাই বাৰীত ৰুই দিলে। এতিয়া ঘৰৰ দুৱাৰমুখত থাকিলে অকণ বেয়াও লাগে। এইজোপাও উভালি তাতে ৰুই দিব বাৰীত নি পেলাই। তো পাপাই কৰি আছে, মই ভিডিঅ' কৰিছোঁ। সময়বোৰ ভাল লাগে আচলতে। আৰু ভিডিঅ' বনাই এইটো এটা নিচা যেন হৈ গৈছে যে এই সময়বোৰ পিছত হয়তো চাব পাৰিম, ৰৈ যাব ভিডিঅ'বোৰ এনেকৈয়ে। মানুহবোৰ থাকক বা নাথাকক, এই সময়খিনি ৰৈ যাব, স্মৃতিবোৰ ৰৈ যাব। আৰু তাৰ আশাতেই ভিডিঅ'বোৰ আচলতে প্ৰস্তুত কৰি যাওঁ। কেতিয়াবা ভাবিলে আচৰিত লাগে যে এই সময়বোৰ নোহোৱা হৈ যাব কেতিয়াবা। মূৰৰ ওপৰত থকা এই হাতখনো কেতিয়াবা হেৰাই যাব। ভাবিলে কিবা বেলেগ ধৰণৰ এটা অনুভৱ, ভয় লাগে আচলতে। আৰু ভাবিব নিবিচাৰোঁ আচলতে তেনেকুৱা, সেই সময়খিনি কেতিয়াও কল্পনা কৰিব নিবিচাৰোঁ। কিন্তু যেতিয়া মনলৈ আহে তেতিয়া বহুত বেছি ভয় লাগে। আৰু সেয়ে যিমান পাৰোঁ এই সময়বোৰ ধৰি ৰাখিব চেষ্টা কৰোঁ, ধৰি ৰাখিব বিচাৰোঁ। যদিও আচলতে সময় ধৰি ৰাখিব নোৱাৰি, স্মৃতিবোৰহে ধৰি ৰাখিব পাৰি। স্মৃতিবোৰ ৰৈ যাব। সময়বোৰক যিমানেই ধৰিবলৈ চেষ্টা কৰিম, সময়বোৰ নিগৰি যাব, ঠিক হাতৰ মুঠিৰ বালিৰ নিচিনাকৈ। এইদৰে ইয়াত ঘাঁহৰ বীজ সিঁচিছিলে, এতিয়া কাটি কাটি খুৱাই আছে গৰু ছাগলীক। আৰু এইটো গাঁততো এনেকৈ ৰুই দিলে। ৩-৪ জোপামান ৰুইছে আৰু ৰুবলৈ আছে। যেতিয়া ৰুব তেতিয়া আপোনালোকক নিশ্চয় দেখুৱাম। গতিকে আজি গোটেই ভিডিঅ'টো পাপাৰ ওপৰত আছিলে। আগলৈ নতুন ভিডিঅ'ৰ সৈতে